বন্ধু বান্ধৱীসকল এইকেইটা কি চাওঁ, এইকেইটা কেক কৰি আনক। আজি এইকেইটা অকণমান চাটনি বনাওঁ বুলি ভাবিছোঁ। পুখুৰীতে জীয়াই থোৱা আছিলে, ল'ৰাটোৱে চাটনি খাই বিৰাট ভাল পায়, তো সি ধৰি আনিছে আৰু অকণমান চাটনি বনাই দিব কৈছে। এতিয়া কেঁকোৰাকেইটা খোলা গুচাবৰ বাবে মই অকণমান গৰম পানীত দি ল'ম, যাৰ কাৰণে অলপ পানী গৰম কৰিছোঁ। এতিয়া এইফালে মই চাটনিটো বনাবৰ কাৰণে নৰসিংহৰ পাত, মান ধনিয়া, জলকীয়া, নহৰু, আদা, পিঁয়াজ আৰু নিমখ অলপ জালুক কুটাই লৈছোঁ। এতিয়া এইফালে পানীখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া ইয়াতে মই কেঁকোৰাকেইটা অলপ সময়ৰ কাৰণে দি থৈ দিম, তেতিয়া মানে ইয়াৰ যিটো বাকলি গুচাবলৈ ভাল হ'ব। ইয়াৰ যিহেতু খোলাটো ওপৰত গুচাই পেলাব লাগিব। মই খোলাটো গুচাটো আপোনালোকক নেদেখুৱাওঁ বাৰু, সকলোৱে জানেই গুচাবলৈ অলপ প্ৰব্লেমো হয়। তাৰপিছত ইয়াত ঢাকি থৈ দিম। প্ৰায় 15 মিনিটমান ডুবাই থোৱাৰ পাছত ইয়াৰ কেঁকোৰাকেইটা এনেকৈ মই চাফা কৰি ল'লোঁ। এনেকৈ ওপৰ খোলাটো গুচাই পেলালোঁ। এতিয়া মোৰ টিপলিকা কেৰাহীটো মই এনেকৈ গেছত পাতি দি অলপমান তেল দি দিছোঁ। তেলকণ দি পেলাই মানে ইয়াতে মই কেঁকোৰাটো অকণমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তেলখিনি পকি গৈছে, তাতে দি দিছোঁ মই অকণমান হালধি, আৰু এতিয়া ইয়াতে কেঁকোৰাকেইটা এনেকৈ দি ল'ম আৰু দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কেঁকোৰাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মিক্সাৰ বাতিটোতে ফ্ৰাই কৰা কেঁকোৰাকেইটা এনেকৈ ভৰাই লৈছোঁ। এতিয়া একেলগে মই কাটি থোৱা আদা, নহৰু, জলকীয়া, পিঁয়াজ যত যিমানখিনি আছিলে আৰু গোটেইখিনি একেলগে এনেকৈ ইয়াতে দি ল'ম। তাৰপিছত গোটেইখিনি একেলগে মই মিক্সিতে দি পিচি পেলাম। এতিয়া এয়া চাওক, ধুনীয়াকৈ পিহি ল'লোঁ। তাৰপিছতে মোৰ কেঁকোৰা চাটনিটো ৰেডি। ইমানেই বেছি ভাল লাগে খাই আৰু বহুত উপকাৰী হয়। উপকাৰখিনি কি আপোনালোকে সকলোকে জানেই, তথাপিতো মই দেখাইছোঁ। অকণমান নেমু চেপি ল'ব আৰু এনেকৈ খাই চাবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে।